ৰাজ্যত যেন বৰ্তমান সময়ত অন্ধবিশ্বাসে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেতিয়াবা যদি সোপা ধৰাৰ নামত আতংক, আন কেতিয়াবা আকৌ পিছলা ভূতৰ নামক লৈ একাংশই চলাইছে অপপ্ৰচাৰ। ডাইনী হত্যাৰ কথা হয়তো আপোনালোকক কোৱাৰ প্ৰয়োজনেই নাই, কিন্তু ইয়াৰ মাজতেই মাজুলীও এতিয়া অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত। আমি দেখুৱাইছিলোঁ মাজুলীত কিদৰে স্বয়ম্ভু মা কালীৰ আৱিৰ্ভাৱ হৈছিল, আৰু আছাম টক্সৰ এই বাতৰিৰ পিছতেই ব্যৱস্থা লৈছিল আৰক্ষীয়ে। এইগৰাকী মা কালীক লৈ যোৱা হৈছিল চিকিৎসা কৰাবলৈ। কিন্তু মা কালীৰ পিছত এইবাৰ আৱিৰ্ভাৱ হৈছে মেনকা দেৱীৰ। মা কালীৰ কাষতেই হেনো আছে মেনকা দেৱী, আৰু মেনকা দেৱী হেনো মা কালীৰ ভক্তি। আৰু এই মন্তব্য কৰিছে এই মহিলাগৰাকীয়ে, আৰক্ষীৰ সন্মুখতে এই মন্তব্য কৰিছে। আৰক্ষীয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে প্ৰকৃতপক্ষে এয়া কোনো দেৱী নহয়, মানসিক বিভিন্ন ৰোগৰ কাৰণতেই সৃষ্টি হৈছে এই অৱস্থাৰ, আৰু সেইবাবেই আৰক্ষীয়ে কৰিছে চিকিৎসাৰ আহ্বান। আপোনাৰ চিকিৎসাৰ প্ৰয়োজন আছে, দুখ নধৰিব, বলক সুস্থভাৱে কৈছোঁ, চিকিৎসা কৰাই দিম, চব সুস্থ হৈ যাব। আৰু তেতিয়ালৈকে আপোনালোকে বুজি পাব কোন কাৰ বাই ভনী। আপোনালোক আমাৰ লগত বুলি কোনো দেৱী নাই। আমি 7জনী বাই ভনী, যেনে আইসকল আমি 7জনী বাই ভনী। মই খবৰ ল'বলৈ কালিয়ে মই আহিবলৈ লৈছিলোঁ। আপোনাৰ চিকিৎসাৰ প্ৰয়োজন আছে, দুখ নধৰিব, বলক সুস্থভাৱে কৈছোঁ, চিকিৎসা কৰাই দিম, চব সুস্থ হৈ যাব। আৰু তেতিয়ালৈকে আপোনালোকে বুজি পাব কোন কাৰ বাই ভনী। কিন্তু এটাৰ পিছত আন এটাকৈ অন্ধবিশ্বাসৰ ঘটনা মাজুলীত সংঘটিত হৈয়ে আছে। এই দৃশ্যকেইটাই তাকেই উদঙাই দিছে। দেৱী লম্ভা বুলি এই মহিলাগৰাকীয়ে নাচিছে, আৰু তেওঁৰ পিছে পিছে একাংশ গাঁওবাসী, একাংশ সহজ সৰল লোকো এতিয়া আক্ৰান্ত হৈছে এই অন্ধবিশ্বাসত। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতেই অন্ধবিশ্বাসৰ ভয়ংকৰ ৰূপ। ৰাজ্যৰ অন্যান্য প্ৰান্ততো কিদৰে অন্ধবিশ্বাস বিয়পি পৰিছে এই দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিব। নিজৰ গৃহ সমষ্টিতেই অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ আন প্ৰান্তত সোপা ধৰা ডাইনী হত্যা, পিছলা ভূত আদিৰ নামত চলা অন্ধবিশ্বাস কেনেকৈ নাইকিয়া কৰিব চৰকাৰখনে, ইয়াক লৈ এতিয়া প্ৰশ্ন কৰিছে বিভিন্নজনে। অন্ধবিশ্বাসৰ কৰাল গাসত পৰিছে ভোৰামা কাঠনিয়াটি এটা বৃহত্তৰ অঞ্চল। মা কালী আৱিৰ্ভাৱৰ পিছত আজিৰ পুনৰ মেনকা আৱিৰ্ভাৱ হৈছে, আমি নিজে প্ৰত্যক্ষদৰ্শী। এই ক্ষেত্ৰত আমি আহ্বান জনাওঁ প্ৰশাসনে যাতে ক্ষিপ্ৰতাৰে এক সজাগতা সভা আয়োজন কৰে, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা যাতে সমাজক মুক্ত কৰে। ইতিমধ্যে আৰক্ষী প্ৰশাসনেও বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।